নমস্কাৰ মাত্ৰ 100 টকা মাত্ৰ 100 টকাৰ বিনিময়ত আপুনিও হ'ব পাৰে সেই ভাগ্যৱান ব্যক্তিজন 100 টকা এটা দিয়ক আৰু আপুনিও আপোনাৰ ঘৰলৈ লৈ যাওক মন পছন্দৰ বিলাসী বাহনখন আমি উপস্থিত আছো লখিমপুৰ ৰন্তিজান খেলপথাৰত যেহেতু লখিমপুৰ ৰন্তিজানত অহা 10 মে তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে এখন উপহাৰ কুপনৰ খেল আৰু আমি সেই উপহাৰ কুপন খেলখনত যেহেতু আজি তেখেতসকলে প্ৰচাৰৰ দিন হিচাপে ধাৰ্য কৰিছে আৰু আমি উপস্থিত আছো আৰু প্ৰথম পুৰস্কাৰ হিচাপে আপোনালোকে দেখিবলৈ পাইছে ইনোভা এইখন আপোনালোকে দেখিবলৈ পাইছে ইনোভা মাত্ৰ 100 টকা দিয়ক আৰু আপোনালোকে লৈ যাওক এই ইনোভা গাড়ীখন আপুনিও এটা 100 টকা দি এটা টিকেট লৈ চাব পাৰে হয়তো আপুনিও হ'ব পাৰে এই ইনোভানৰ গৰাকী আমি দেখুৱাই আছো আপোনালোকক মাত্ৰ 100 টকা দিয়ক আৰু আপুনিও লৈ যাওক এই ইনোভা গাড়ীখন বাকি আহক এফালে আৰু বহুতখিনি পুৰস্কাৰ আছে আমি আপোনালোকক দেখুৱাই আছো যেহেতু ইয়াতে আৰু দুখন স্কুটি আছে আপোনালোকে দেখিছে আৰু এইফালে আছে হয়তো 100 টকাৰ বিনিময়ত আপুনিও লৈ যাব পাৰে আপোনাৰ ঘৰলৈ এই তিনিখন বাইকৰ ভিতৰত এখন বাইক মাত্ৰ 100 টকা দিয়ক আৰু এই তিনিখন বাইকৰ ভিতৰত আপুনিও এখন লৈ যাওক আপোনাৰ ঘৰলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যুৱকসকলৰ প্ৰিয় মহেন্দ্ৰ থাৰ 4 নম্বৰ পুৰস্কাৰ আছে মহেন্দ্ৰ থাৰ মাত্ৰ 100 টকা দি এটা টিকেট ক্ৰয় কৰক হয়তো আপুনিও হ'ব পাৰে এই মহেন্দ্ৰ থাৰখনৰ গৰাকী সেকেন্ড পুৰস্কাৰ হিচাপে আছে স্কৰপিঅ আৰু আমি আপোনালোকক দেখাই আছো সেকেন্ড পুৰস্কাৰ হিচাপে আছে স্কৰপিঅ 100 টকা দিয়ক আৰু আপোনাৰ সপোনৰ বাহন এই স্কৰপিঅখন আপুনি নিজৰ ঘৰত ৰাখিব পাৰিব মাত্ৰ 100 টকাৰ বিনিময়ত আহক এইফালে দেখিবলৈ পাইছে এখন ট্ৰেক্টৰ যেহেতু বাৰিষা সময় কৃষকসকলৰ বাবে এটি ভাল খবৰ 100 টকা দিয়ক আৰু এই ট্ৰেক্টৰখন লৈ যাওক আৰু আপোনালোকে কৃষিৰ ক্ষেত্ৰত আপোনালোকে প্ৰয়োগ কৰিব পাৰিব আৰু ইয়াতে 5 নম্বৰ প্ৰাইজ হিচাপে আছে এখন বলেৰো 100 টকা দিয়ক আৰু এই বলেৰোখন লৈ যাওক এবাৰ আপোনাৰ 100 টকা দি এটা টিকেট কাটি চাওক হয়তো আপোনাৰ ভাগ্যখন ফুলিবও পাৰে হয়তো আপুনি সেই লাকি ব্যক্তিজন হ'বও পাৰে যেহেতু 20টাকৈ সুন্দৰ আকৰ্ষণীয় উপহাৰ আছে সেই 20টা আকৰ্ষণীয় উপহাৰৰ ভিতৰত আপুনিও সেই 100 টকাৰ বিনিময়ত এই 20টা আকৰ্ষণীয় উপহাৰৰ ভিতৰত এটা হ'লেও আপোনাৰ ভাগ্যত লাগিব পাৰে আৰু আপোনাৰ ভাগ্য 100 টকাৰ বিনিময়ত সলনিও হ'ব পাৰে আৰু আপুনিও এই 20টা আকৰ্ষণীয় উপহাৰৰ ভিতৰত আপুনিও সেই এটা উপহাৰৰ গৰাকীও হ'ব পাৰে আৰু আমি আপোনালোকক দেখুৱাই আছো ইয়াত 20টাকৈ আকৰ্ষণীয় উপহাৰ আছে ইয়াতে 4চকীয়া বাহন আছে 2চকীয়া বাহন আছে আমি আপোনালোকক দেখুৱাই আছো যেহেতু আৰু আমি আপোনালোকক দেখুৱাই আছো আপোনালোকে দেখিবলৈ পাইছে ৰন্তিজান কেন্দ্ৰীয় বৰনামঘৰ নিৰ্মাণৰ সাহায্যে উপহাৰ সমূহ সদস্য আৰু অৰিহণা দাতাসকলৰ মাজত এখন উপহাৰ কুপনৰ খেল আয়োজন কৰিছে আৰু এই উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'ব 10 মে তাৰিখে আমি আপোনালোকক দেখুৱাই আছো আৰু ইয়াতে 20টাকৈ আকৰ্ষণীয় উপহাৰ আছে আমি আপোনালোকক দেখুৱাই আছো প্ৰথমেই আছে এখন ইনোভা স্কৰপিঅ টাটা চেৰী মহেন্দ্ৰ থাৰ বলেৰো টাটা পাঞ্চ এনে ধৰণে বহুত 20টাকৈ আকৰ্ষণীয় উপহাৰ আছে আমি আপোনালোকক এই 20টা আকৰ্ষণীয় উপহাৰৰ ভিতৰত আপোনালোকক আমি মাত্ৰ 100 টকাৰ বিনিময়ত আমি আপোনালোকক এই 20টা আকৰ্ষণীয় উপহাৰৰ ভিতৰত এটা হ'লেও আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম হয়তো আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ওপৰত দিয়া নম্বৰত যোগাযোগ কৰক আৰু আপোনালোকে এটা টিকেট ক্ৰয় কৰক হয়তো আপোনাৰো ভাগ্যখন সলনি হ'ব পাৰে মাত্ৰ 100 টকা দি আপুনিও এই 20টা আকৰ্ষণীয় উপহাৰৰ ভিতৰত আপুনিও নিব পাৰে এটাকৈ উপহাৰ আৰু আমি এনে ধৰণৰ বেক টু বেক আপোনালোকক উপহাৰ কুপন খেলৰ আপডেট দি থাকিম আৰু আপোনালোকে আমাৰ চেনেলটোৰ লগত সহযোগ থাকিব পুনৰবাৰ আমি আপোনালোকক লখিমপুৰৰ এই ৰন্তিজান খেলপথাৰৰ পৰা আপোনালোকক এই আমাৰ আজি যেহেতু তেখেতসকলে এখন উপহাৰ কুপনৰ খেলৰ আজি সম্প্ৰচাৰৰ দিন হিচাপে ধাৰ্য কৰিছে আৰু যেহেতু অহা 10 মে তাৰিখে এই উপহাৰ কুপন খেলখন আয়োজন হ'ব আমি সেই উপহাৰ খেলখনলৈ যেহেতু মাজত মাথো আৰু আপোনালোকে এই এমাহ দুদিনৰ ভিতৰত আপোনালোকে 100 টকা দিয়ক আৰু আপোনালোকে টিকেটসমূহ ক্ৰয় কৰক আৰু আপোনালোকে লৈ যাওক আপোনালোকৰ সেই মন পছন্দৰ আকৰ্ষণীয় উপহাৰৰ ভিতৰত থকা সেই মন পছন্দৰ বাহনসমূহ সকলোকে